হাই ফ্ৰেণ্ড, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই অলপ হাবিত আছোঁ। হাবিত মানে দেখিছে মোৰ পাছফালে কি গছ আছে, বাঁহ গছ দেখিছে। আজি মই এই ভিডিঅ'টো বাঁহ গছৰ ওপৰত বনাম। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি বেক কেমেৰাৰে এজোপা বাঁহ গছ চাই লওঁ ব'লক। দেখিছে এজোপা বাঁহ গছ। এজোপা বহুত ডাঙৰ হয় বাঁহ গছ, আৰু বাঁহ লাগিলে কোনোবাই ক'ব দেই, আমাৰ ঘৰত আছে বাঁহ ঢেৰ আছে। দেখিলে সেইজোপা বাঁহ গছ, তো ঢেৰ পোক ওলাইছে বে, হাবিত আছোঁ যে। আপোনালোকে জানেই বাঁহ গছ বিভিন্ন কাৰণতে ব্যৱহাৰ কৰা হয়। তো প্ৰথম মেইন কাৰণ বাঁহ গছৰ পৰা ঘৰ তৈয়াৰ কৰা হয়, যিটো আমি তাত থাকোঁ। আৰু বাঁহ গছৰ পৰা ডলা, চালনী, বাঁহৰ বস্তু চব বস্তু তৈয়াৰ কৰা হয়। আৰু মেইন আমি যিটো লিখোঁ, কাগজ, বাঁহ গছৰ পৰা কাগজ তৈয়াৰ কৰা হয়। তো আপোনালোকে দেখিলে বাঁহ গছ, আৰু আপোনালোকে জানেই বিভিন্ন কাৰণত বাঁহ গছ ব্যৱহাৰ কৰা হয়। কি কামত ব্যৱহাৰ কৰা হয় আপোনালোকে জানেই। আৰু বিভিন্ন প্ৰজাতিৰ বাঁহ আছে, কিন্তু মই আজি অকল জাতি বাঁহ বুলি কয়, এই জাতি বাঁহটো দেখাবলৈ চেষ্টা কৰিলোঁ। বেছি আৰু মই আপোনালোকক হাবি দেখাবলৈ চেষ্টা কৰিছোঁ, জংঘল দেখাবলৈ চেষ্টা কৰিছোঁ। এইবোৰ হাবি দেখিছে, হাবি মানে বেলেগ গছ নাই আৰু, এইবোৰ কি গছ, ফুটুকোলা নে কি বুলি কয় আমাৰ ইয়াত। সেইবোৰ বাঁহ গছ দেখিছে আপোনালোকে, ঢেৰ আছে বাঁহ আমাৰ ঘৰত। যদি কাৰোবাক জাতি বাঁহ লাগে মোৰ লগত কণ্টেক্টটো কৰিব আৰু কমেণ্টত জনাই দিব, মই যোগাযোগ কৰিম। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰণ মই ইয়াত থাকিব পৰা নাই, পূৰা মহ ওলাইছে, জোক ওলাইছে। তো ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে এটা লাইক কৰি দিব।